এই ইয়াতে বহি ভাল লাগিছে এই কিবা অলপ খাব পাৰিলে ভাল আছিল কেপিকে খাব দি পইচা আছে নেকি নাই পইচা নাই ধুৰবাকে ফোন মাৰো তাতো নাই না না নাই ধুৰবাকে ফোন মাৰো তাকে লৈ মাৰা তাকে মাৰা হেল্ল' কি হ'ল কেপি লাগে দে হ'ব দে মই গৈছোঁ ক'ত দিছা চাংচাৰি ষ্টেচন এই 2 মিনিট ৰখ মই 5 মিনিটত যাই আছোঁ দে ধুৰবা আহি আছে তাকে কি খাম দে ঠিকে আছে ধুৰবা আহি আছে তাকে পি লৈ আৰু বা আহি কিনে খাব পাৰিম কিমান বেয়া আহে আহিয়ে পোৱা নাইচোন কেপি তাকেইতো বহুত দেৰি এইকেইটাচোন ৰাজু আৰু নিখিল ক'ত যায় আজি ৰাজু তোমালোকে দেখা পাও নেদেখা বাৰু যদি যি আছা কিয় ইমান লাগা আছে আমি দুপৰীয়া কথাকে কৈ আছিলোঁ ইয়াৰ কাৰণে তোমালোকক দেখুৱাই নাছিলোঁ সেই মোক দি যাই আছিলোঁ আমি দুটাই কি দুপৰীয়া খাব পাৰিবানে পাৰিম ঘৰতে কোনো আহিয়ে নাপালা কেপি লৈ যাম ফোন কৰাচোন একবাৰ তাক ফোন কৰি আছো কেপি খাবি নে কি তহঁতে হেল্ল' যাই আছো যাই আছো এই পাইছোৱেই 2 মিনিট ধৰিছো তাৰমানে আনিছো ৰ এই চাততে চলি আছো নহয় 1 পেকেটে আনিছো মই একো নহয় এইকেইটা মোৰ ফ্ৰেণ্ড এইটো বহুত ক্লাছ ফ্ৰেণ্ড বহুত কেপি খাই নেকি খাই নেকি কিপি কেনেও কওঁ মিলো কেপি মিলো আৰু আজকে টানিব লাগিছিল তুমি গাটো কিবা খেলাব লাগে মোক কিন্তু অলপ অলপ খাওঁ দে না না আৰু অলপমান দিয়া না মোক কম আছে এই ৰমেন নে কি ধুনীয়া মোৰ 10 টকা দি দিলা হাই এভৰিৱান আমাৰ যদি চেনেলটো টিম চিন্ডিয়া চেনেলটো চাই যদি ভাল লাগিছে আপোনালোকৰ তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু তলৰ বেল আইকনটো দাবাই দিব আৰু লগতে লাইক কৰক আৰু যদি চেনেলটো ভাল লাগে তেতিয়া কমেণ্ট কৰিব প্লিজ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব